নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে মই ইউটিউব চেনেল টেকনিকেল আৰু আছামলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টো দেখুৱাম আয়ুষ্মান কাৰ্ডৰ কাৰণে যোনটো আইডিৰ প্ৰয়োজন হয়, সেই আইডিটো কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে ক্ৰিয়েট কৰি ল'ব, সেই প্ৰচেছটো আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আইডিটো ক্ৰিয়েট কৰিবলৈ আপোনালোকে চিম্পলি যিকোনো এটা ব্ৰাউজাৰ বা গুগলত যাব। গুগলত গৈ পেলাই আপোনালোকে টাইপ কৰিব সেতু pmjay.gov.in বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যোনটো ৱেবছাইট খাব setu.pmjay.gov.in সেতু বুলি এটা ৱেবছাইট খাব। এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। এই ৱেবছাইট ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ খোলা যাব। নেশ্যনেল হেল্থ অথৰিটি বুলি এটা ইণ্টাৰফেচ খোল খাই যাব। তাৰপিছত দেখাব আপোনালোকে ৰেজিষ্টাৰ ইউৰ চেল্ফ এণ্ড চাৰ্জ বেনিফিচিয়াৰী এটা অপশ্যন পাব। তো ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰাৰ আপোনালোকে চেল্ফ ৰেজিষ্টাৰ যোনটো অপশ্যন আছে, তাত আপোনালোকে প্ৰথমে নিজৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে আধাৰ নাম্বাৰ যোনটো আছে, আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। মনত ৰাখিব মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক থকা হ'ব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট ক্লিক কৰিলে দেখা পাব আধাৰ OTP অথেণ্টিকেশ্যন এটা অপশ্যন পাই যাব। তাৰপিছত আই হিয়াৰ বাই যোনটো আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ এখন OTP আহি যাব। OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ভেলিডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব আধাৰ OTP হেজ বিন ভেৰিফাইড ছাকচেছফুলি দেখা পাব। তাৰপিছত অ'কে অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। অ'কে ক্লিক কৰিলে আপোনাৰ তলৰ পিনে স্ক্ৰল ডাউন কৰি আহিব। তাৰপিছত দেখা পাব আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি গৈছে। আধাৰ কাৰ্ডৰ পৰা গোটেইখিনি ডিটেইলছ আপোনালোকৰ লৈ ল'ব। তাৰপিছত আপোনালোকে দেখা পাব কমিউনিকেশ্যন এড্ৰেছ ডিটেইলছ। ইয়াত আপোনালোকে কমিউনিকেশ্যন চেম থাকে, আপোনালোকে ইয়াত টিক মাৰ্ক লগাই দিব। তলৰ পিনে স্ক্ৰল ডাউন কৰি আহিব। তাৰপিছত দেখা পাব এপ্লিকেশ্যন টাইপ, এটা আপোনালোকে চিলেক্ট কৰি ল'ব BIS 2.0। তাৰপিছত দেখা পাব ৰোলটোত আপোনালোকে চিলেক্ট কৰি ল'ব CSC ইউজাৰ, যি CSC ইউজাৰ বুলি দিব। এজেঞ্চি এডমিন চেল্ফ ইউজাৰ, এটা আপোনালোকে দিব এজেঞ্চি ইউজাৰ বুলি দিব। এজেঞ্চি ৰোল বুলি দিব। তাৰপিছত ইয়াত দিব আপোনালোকে ETI। তো ক্ৰিয়েট অপশ্যনত ক্লিক কৰি দিব। নহ'লে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP এটা আহি যাব। OTP বোলে আপোনালোকৰ ইউজাৰ নেমটো আপোনাৰ SMS জৰিয়তে পঠাই দিয়া হৈছে। তো আপোনালোকে সেই SMS টো আপোনালোকে চাব পাৰে। এইটো হ'ল আপোনাৰ ইউজাৰ ID। তো ইউজাৰ ID আপোনালোকে লগ ইন কৰিব পাৰে। নম্বৰটো এণ্টাৰ কৰাৰ পিছত সাইন ইন অপশ্যনত ক্লিক কৰি দিব। সাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে আপোনাৰ মোবাইল নাম্বাৰত OTP আহি যাব। OTPটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পিছত ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত OTP হেজ বিন ভেৰিফাইড ছাকচেছফুলি বুলি দেখুৱাই দিব। তাৰপিছত অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত গোটেই আইডিটো আপোনালোকে খোল খাই যাব। তাৰপিছত আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্টটো, তাৰপিছত ব্লক, তাৰপিছত ভিলেজ,
তাৰপিছত দেখা পাব গোটেইখিনি ডিটেইলছ আপোনালোকৰ আহি গৈছে, গোটেই লিষ্টখন আপোনালোকৰ গাঁৱৰ লিষ্টখন আহি গৈছে। আৰু নেক্সট ভিডিঅ'ত দেখুৱাম যে কেনেকৈ আপোনালোকে আয়ুষ্মান কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পৰা, কেনেকৈ বনাব, সেই প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাম। তেতিয়াহ'লে আজি এই ভিডিঅ'টোত সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।